নমস্কাৰ আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ কইনা ভনীয়েক আহকচোন এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ। ভিতৰতনো কি নীতি নিয়ম হৈছে তাকে চাওঁগৈ ব'লক। আহক আহক। এয়া পানী তুলিবলৈ যাব পৰাৰ বাবে সকলোৱে নিয়ম নীতি কৰি আছে। আমাৰ কইনা ভাইক দেই, কইনা ভাইক হাই কৈ দে। কইনা ভাইক এয়া এতিয়া কইনাৰ মাকে কলচীলৈ পানী তুলিবলৈ যাবলৈ সাজু হৈছে। আহকচোন যাওঁ আমিও পানী তুলিবলৈ। চাই থাকিব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কেমেৰামেন হিচাপে মই আছোঁ। দুখনতে পেলোৱা ধৰি কলহটো দুখনতে পেলোৱা হয় তুমি ধৰি এবাৰ ভৰাই পেলাই আলুকে মুখত অকণ খাই লওঁ। আকৌ তাৰপৰা এইফালে পশ্চিম ফালে আগে এইফালে পিছফালে এইফালে এই চাইডে মোৰ ফালে প্ৰস্তুতি এতিয়া আমি আহিলোঁ পানী তুলি পিনে কিবা এটা কৈ দে। ওচৰতে পুখুৰী এটা আছে, তাত পানী চানী তুলিলৈকে পানী তুলি এতিয়া আৰু ছোৱালী কইনা আছিলে গা চা ধুৱাব। গা চা ধোৱাৰ পিছত আমি অলপ সাজিম আৰু বিয়াৰ কাৰণে। চাই থাকিব ভিডিঅ'টো। মাক খুৱাই দিবলৈ ৰখি আছে। আমি গা ধুৱাবলৈ গৈছোঁ। এতিয়া কইনা গা ধুৱাবলৈ বাপেকে বেই সাজি আছে। আনিবলৈ গৈছে সৰস্বতী গুচি আহ, এইফালে তই এইফালে গুচি আহ।
এবাৰ হাঁহি দে চুনচুনি হ'বলগীয়া মানুহজন যোৱা দৰাটো যোৱাই বহিব বহিবিনে এয়া খানা খোৱা জেগা সকলোৱে বহি খানা খাই আছে আৰু মই খাই মেলি হ'ল ইয়াতে খাওঁ আহকচোন ইয়াত নিপুদাহঁতে খাই আছে ইয়াতে এইফালে কইনা খুৰীয়েকে বিয়া খাইছে শুনিছি কইনা সৰু খুৰী এতিয়ালৈকে 3-4বাৰমান খালে এই তাই 2খন প্লেট খাইছে বেলেগ খাব নিদিলে বিয়াত কি খালা নাম মম জিজি হৈ গ'ল रसों की पो मिला तुम्ही आकार ही